নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত হৈছোঁ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰদোৱা নামেৰে ঠাইত। কিয়নো আজি মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি। আজি সেই উদ্দেশ্যে আজি আমি উপস্থিত হৈছোঁ গুৰুজনাৰ যি জন্মস্থান বৰদোৱা। সেই বৰদোৱাত আমি কিছু দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বৰদোৱা সত্ৰ আৰু ইয়াৰ নিচেই ওচৰতে অৱস্থিত যি দৌল মন্দিৰ, এই দৌল মন্দিৰটো আপোনালোকক পোনপ্ৰথমে দেখুৱাম। আহকচোন বন্ধুসকল, আমি দৌল মন্দিৰ ভিতৰলৈ যাওঁ। বন্ধুসকল, এইখন হৈছে মহেন্দ্ৰ কন্দলী সাংস্কৃতিক টোল। গুৰুজনাৰ যি গুৰু আছিলে মহেন্দ্ৰ কন্দলী, তেখেতৰ নামতে এই বিদ্যালয়খন নামকৰণ কৰিছে। এইখন দৌল মন্দিৰ নিচেই কাষতে অৱস্থিত। আহকচোন বন্ধুসকল, আমি এতিয়া যাম সত্ৰলৈ। আমি এই সত্ৰ আহি পাইছোঁহি বন্ধুসকল। আমি সত্ৰৰ বিভিন্ন দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আহকচোন বন্ধুসকল, আমি সত্ৰৰ ভিতৰলৈ যাওঁ। দাৰুণ গোবিন্দকে ধৰি 7 খনিক একত্ৰিত কৰাৰ যিটো মহৎ প্ৰচেষ্টা হাতত লৈছিল, সেইগৰাকী জগতগুৰুৰ বন্ধুসকল, ইয়াতে ভকত বৈষ্ণৱসকলে পূজা অৰ্চনা কৰিছে, লগতে ইয়াতে তেওঁলোকে নাম প্ৰসংগও কৰিছে।
বন্ধুসকল, এইটোৱে হৈছে আকাশীগংগাৰ সৰোবৰ, যিটো সৰোবৰে এই যি বৰদোৱা সত্ৰ, গুৰুজনাৰ সৃষ্টি যি সত্ৰ, এই সত্ৰত আৰ্থিকভাৱে শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে। আমি এই সৰোবৰটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ইয়াৰ যিসমূহ মাছ, এই মাছসমূহ আমি পাৰপক্ষত দেখুৱাব চেষ্টা কৰিম, যদি দেখুৱাব পাৰোঁ বা আমাৰ যদি মানে কপাল ভাল থাকে তো আমি আপোনালোকক দেখুৱাব পাৰিম। আমি আপোনালোকক এই সৰোবৰটো দেখুৱাইছোঁ, চাওক যথেষ্ট ডাঙৰ এই সৰোবৰটো। আমাৰ শিৱসাগৰত যিটো আছে জয়সাগৰ পুখুৰী, এই পুখুৰীটোৰ প্ৰায় সমানেই হ'ব, যথেষ্ট ডাঙৰ। ইয়াৰ গভীৰতা মানে যথেষ্ট গভীৰ, বহুত মানে পানীৰে উপচি আছে যিহেতু বাৰিষা ছিজন। এই সৰোবৰৰ যিবিলাক পানীবিলাক আপোনালোকে চাওক, যথেষ্ট পৰিষ্কাৰ, পানীসমূহ যথেষ্ট পৰিষ্কাৰ, গতিকে ইয়াত মানে গা ধুব পৰা যায়। আহকচোন বন্ধুসকল, আমি মাছক আমি কিছু আহাৰ দি চাওঁ, মাছবিলাক আহে নে নাহে। এয়া চাওক, মাছ ডাঙৰ হৈছে কিছু। ইয়াত বিভিন্ন কাপজাতীয় মাছ দেখা গৈছে, হয়তো কমিটিয়ে এই কাপজাতীয় মাছসমূহকে ইয়াত জীয়াইছে। আহকচোন বন্ধুসকল, আমি ইয়াক দানা দিওঁ। বিভিন্ন লোকে ইয়াত মুড়ি আদি দি উৎসৱ খাদ্য দিয়া পৰিলক্ষিত হৈছে।
কণ কণ শিশুসকলো ইয়াত দেখা পোৱা গৈছে। ইতিমধ্যে মাছে আহি কিদৰে ইয়াত যি মুড়ি দিছে সেয়া খাই যোৱা পৰিলক্ষিত হৈছে। আৰু পোনপটীয়াভাৱে আসাম এক্সপ্ৰেছ 24 কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। এয়া চাওক, এয়া বটদুৱা থানৰ যি গংগাপাৰত যি এয়া মাছক যি খাদ্য দিয়া হৈছে, খাদ্যসমূহ কিদৰে গ্ৰহণ কৰিছে নিশ্চয় দ্বিতীয় বিষয় আছে সমগ্ৰ পৰিৱেশ। আৰু ইয়াত বহুতো লোক ইয়াত উপস্থিত হৈছে। আমি আগত দিব লাগিব। বন্ধুসকল, ইয়াতে মানে যিসকল ভকত বৈষ্ণৱ আহে তেওঁলোকে মুড়িৰ পেকেট আনি মাছক দানা মানে মুড়ি দিয়ে। এইটো এটা মানে দেখিলে ক'ব পাৰি যে মানে মাছবিলাকৰ এটা অভ্যাসত পৰিণত হৈছে। তেওঁলোকে মানুহ দেখাৰ লগে লগে বা মুড়ি দিয়াৰ লগে লগে মাছসমূহ পাৰলৈ গুচি আহে। আৰু এই যিসকল আমাৰ ভকত বৈষ্ণৱে মুড়ি পেলাই দিয়ে পুখুৰীত, এই বা মুড়িসমূহ খাইহি। সঁচাই ভাল লগা এটা দৃশ্য। আপুনি একেবাৰে নিচেই ওচৰৰ পৰা ডাঙৰ ডাঙৰ মাছ ইয়াতে প্ৰত্যক্ষ কৰিব পৰা যায়। এয়া চাওক, মোৰ নিচেই ওচৰতে এই মাছসমূহে মুড়ি খাই আছে, যি দৃশ্য আমি আপোনালোকক দেখাব পাৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। যথেষ্ট দীঘলীয়া হোৱাৰ বাবে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। সময় পালে আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এনে পবিত্ৰ স্থানসমূহ দৰ্শন কৰিব পাৰিব। আজিলৈ বন্ধুসকল, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।